নমস্কাৰ টিপছ মিডুললৈ স্বাগতম জনাইছো অন্যটা বিষয় লৈ আহিছো মই আজি আপোনালোকক ক'বলৈ ইউটিউবত প্ৰায় হুলস্থুল লাগি আছে যে বলিউডৰ সং বা আনৰ মিউজিক ব্যৱহাৰ কৰিলে কপিৰাইট ষ্ট্ৰাইক নাহে বা কপিৰাইট ক্লেম নাহে পাৰি আৰু এতিয়া অন্য মিউজিক কোম্পানীৰ ভিডিঅ'ত অন্য মিউজিক কোম্পানীৰ মিউজিক লৈ আপুনি ভিডিঅ' বনোৱাটো এই কথাটো সম্পূৰ্ণটা মিছা এই কথাটো এটা ফেক নিউজ একদম মানে ওলাই গৈছে ইউটিউবত এই পৰ্যায়টো এতিয়ালৈকে পোৱা নাই মই এতিয়া খুলি ভাঙি পাতি কৈছো ভিডিঅ'টো হেকলৈকে চাওক আপোনালোকে সম্পূৰ্ণৰূপে জানিবৰ কাৰণে নহলে আপোনালোকে বুজি নাপাব এতিয়া মই কৈছো চাওক ইউটিউবে এটা আপডেট দিছে নিদিয়া নহয় বলিউড সঙৰ ওপৰত ইউজ কৰাৰ ওপৰত ক্ৰিয়েটৰে এটো কথাটো এনেকুৱা ধৰণৰ এতিয়া ইউটিউবে কৈ দিয়া নাই যে তাৰ পৰা সম্পূৰ্ণ কপিৰাইট ষ্ট্ৰাইক নাহে বা কপিৰাইট ক্লেম নাহে এই কথাটো ইউটিউবে এতিয়াও কৈ দিয়া নাই কিন্তু ইউটিউবত ইমানেই ভিডিঅ' আহি গ'ল এতিয়া যে মানে বেলেগ মিউজিক কোম্পানীৰ মিউজিক আপুনি ব্যৱহাৰ কৰিব পাৰে আপোনাৰ ভিডিঅ'ত সেই কথাটো নহয় আসলে মই স্ক্ৰীন ৰেকৰ্ডত দেখাইছো সব আপুনি পঢ়ি চালে গম পাব ইউটিউবে প্ৰথম কথা স্পষ্টকৈ কৈছে যে ইউটিউবৰ যিসকল ক্ৰিয়েটৰ আছে এই ক্ৰিয়েটৰ সকলে যিসকলে ডান্স কৰে বা অন্য মিউজিক দৰকাৰ হয় এই মিউজিকখিনি বেছিকৈ পাবৰ কাৰণে ইউটিউবে চিন্তা কৰিছে তেওঁলোকৰ ক্ৰিয়েটৰ সকলৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণে যে আমি যাতে আৰু বেছি বেছিকৈ মিউজিক ব্যৱহাৰ কৰিব পাৰো আমাৰ ভিডিঅ'সমূহ অৰ্থাৎ মই ডান্স কৰো যদি মই সেই ডান্স ভিডিঅ'টো এটা কোনোবা এটা ভাল মিউজিক কোম্পানীৰ ভিডিঅ' এটা মই ল'ব পাৰো এই কথাটো চিন্তা কৰি ইউটিউবে পাৰ্টনাৰশ্বিপত কথা পাতিছে যে মিউজিক কোম্পানী সকলৰ লগত যে আমাৰ ক্ৰিয়েটৰ সকলক আপোনালোকৰ মিউজিক দিয়ক আমাৰ ক্ৰিয়েটৰ সকলে ব্যৱহাৰ কৰিব আৰু আপোনালোকে ইয়াত কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেম নিদিব এই কথাটো চলি আছে অলৰেডি কিন্তু এতিয়ালৈকে শেষ হোৱা নাই দ্বিতীয়টো আপোনালোকক দেখাই দিছো দ্বিতীয়টোত কৈছে যে যেটো ৰেভিনিউ অৰ্থাৎ আমি এতিয়াও বলিউড সং এটা আমি আমাৰ ভিডিঅ'ত আমি লগাব পাৰো কিন্তু তাৰ পৰা যেটো ৰেভিনিউ অৰ্থাৎ যেটো পইচা আৰ্ন হ'ব যেটো মনি আৰ্ন হ'ব হে মনিটো হে মিউজিক কোম্পানীটোৱে পায় ডাইৰেক্ট বা আমাৰ মাজত শেয়াৰিং হয় তেওঁ হয়তো 50 ল'ব আমাক 50 দিব এনেকুৱা ধৰণৰ দুটা অপচন আছে কিন্তু ইউটিউবে কথা পাতিছে যে যিজন ক্ৰিয়েটৰে আপোনালোকৰ মিউজিকটো ব্যৱহাৰ কৰিব তেওঁলোকৰ ক্ৰিয়েটিভিটি দেখাব আপোনাৰ মিউজিকটো লৈ অৰ্থাৎ সেই মিউজিক কোম্পানীটোৰ মিউজিক লৈ সেই ক্ৰিয়েটিভিটি দেখুৱা সেই ক্ৰিয়েটৰজনেহে সম্পূৰ্ণ ৰেভিনিউটো পাব লাগে এই কথাটো ইউটিউবে তেওঁলোকৰ লগত কথা পাতিহে আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই আৰু থাৰ্ড কথাটো হৈছে ইউটিউবে কিছুমান চেনেলত এই বস্তুটো এক্সপেৰিমেন্ট কৰিছে